Hi friend, যেটা পুরা ব্লগ স্টার্ট করে দিছো আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো। আজি হৈছে 24 জুন আৰু মোৰ হাজবেণ্ডৰ বাৰ্থডে। সেইটো কাৰণে সৰু সুৰাকে ৰুমতে আমি দুইটা চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ আৰু যোগাৰ কৰিছোঁ অকলে কি কৰিছোঁ সেইখিনি আপোনালোকক দেখাম। চাউলখিনি বইল কৰি থৈ দিলোঁ, চিকেনখিনি মেৰিনেট কৰি থৈ দিছোঁ, চিকেনখিনি বনাম। এয়া পিঁয়াজ ফ্ৰাই কেক বনালোঁ। মই কেক বনোৱাখিনি নেদেখুৱালোঁ আৰু ৰেচিপি দিয়াই আছে মোৰ। এয়া সৰু কেক হাৰ্ট শ্বেপত বনালোঁ কেক। সুৰেশটো লিখা অকণ এইটো লিখাটো কিবা হৈ গ'ল, গড়বড় হৈ গ'ল, মানে ডাঙৰ হৈ গ'ল আৰু সেয়াই। কেক লাহেকৈ ফ্ৰিজত থৈ দিম। ফ্ৰিজত থৈ দিছোঁ। মাংসখিনি দি দিম এতিয়া ভালকৈ বিৰিয়ানী বনাব লৈছোঁ। ফাৰ্ষ্ট লেয়াৰ দিছোঁ এয়া বিৰিয়ানী। এতিয়া মই কুকাৰত দি দিলোঁ আৰু এতিয়া বহাই দিম গেছত আৰু আমি আধা ঘণ্টাৰ কাৰণে লৈ দিব লাগিব। মই ইয়াত তলত টাৱা আৰু টাৱাৰ ওপৰত কুকাৰ এনেকৈ থৈ দিলোঁ। কাটিবলৈ যোগাৰ কৰি আছোঁ। এয়া বাৰ্থডে বয় দুইটাই কৰিম। বেবীয়ে কেক কাটিব লৈছে এতিয়া, আৰু কেক কাটিবলৈ চাওক না কি লৈ লৈছে। আশীৰ্বাদ কৰিব। এতিয়া মই কেক কাটিব গৈ আছোঁ। কুকুৰি নাকাটি দিয়া এইটো ৰ এইবোৰ নামটো কাটে নি কেক। এতিয়া কেক কাটিম আৰু আশীৰ্বাদ কৰিব। দুইটাই কাটিছে দে। Happy birthday to you. Happy birthday to you. Happy birthday to you, my dear son. Happy birthday to মই খুৱাই দিব লাগিব মই কেকটো বনোৱাৰ কাৰণে। Happy birthday. ধন্যবাদ। হৈ গ'ল আৰু ৰাইতা এইটো আৰু আমাৰ কাহিনী। এতিয়া উঠিবলৈ ধৈৰ্য নাই আৰু ধৈৰ্য নাই উঠিবলৈ। বাৰ্থডে বয় খুৱাব লাগিব ন। খাই লওঁ, খাই ফিনিছ, বাৰ্থডে খতম।